আপোনাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত যি অনুভৱ সেইটো আপুনি অলপমান শ্বেয়াৰ কৰিব নেকি? ইমানেই এজন আমাৰ আপোন বন্ধু, যাক আৰু মই এতিয়া আজিৰ তাৰিখত যিটো প্ৰতিটো মুহূৰ্তত প্ৰতিটো জেগাত তাক অনুভৱ কৰি থাকোঁ। যিকোনো কাম কৰোঁতে জুবিনৰ লগত যিটো মোৰ সম্পৰ্ক আচলতে সেইটো মানে প্ৰতিটো মুহূৰ্ত আজি যদি চাই মোৰ ৰাজনৈতিক জীৱনত যেতিয়া কথা বতৰা পাতোঁ 2011 চনত যেতিয়া প্ৰথমবাৰ মোক বিচাৰিলে যে মোৰ টিকেট এটা দলে দিবৰ কাৰণে যেতিয়া বিচাৰিছিলে সেই সময়ত আমিও কথা বতৰা পাতিছোঁ। কাৰণ পবিত্ৰ মাৰ্ঘেৰিটা, জুবিন গাৰ্গ, মই আমি কেইটামান একেলগে খুব নলে লগা বন্ধু আছিলোঁ, বিভিন্ন কথা বতৰা পাতোঁ। সেই সময়ত জুবিনে কৈছে তই এতিয়া ৰাজনীতি যাবৰ কাৰণেতো সময় হোৱা নাই। মই এটা উদাহৰণে দিছোঁ, সাংস্কৃতিক ক্ষেত্ৰখনত সামাজিক ক্ষেত্ৰখনত যথেষ্টখিনি কাম আমি একেলগে কৰিছিলোঁ। আৰু জুবিন আচলতে মানে এনেকুৱা এজন ব্যক্তি, এটা শিশুৰ লগত যাক তুলনা কৰিব পাৰি, কাৰণ যোনে মানুহ কেতিয়াও বেয়া পাব নিশিকিলে। কোনোবাই যদি তাক কেতিয়াবা মানে বিভিন্ন ক্ষেত্ৰত তাক যদি সুবিধাও লৈছে, সি বুজিও পাইছে, কিন্তু তাক কেতিয়াও বেয়া কথা নকৈছিলে। আৰু অসমীয়া মানুহ যাৰ কাৰণে সি কেৱল কাম কৰিলে, আৰু এই ক্ষেত্ৰত সি মানে অসমৰ কাৰণে যথেষ্টখিনি তাৰ যিখিনি চিন্তা কৰা ল'ৰা, যাৰ প্ৰতিটো মুহূৰ্তত আমি আচলতে মই যোৱা 10টা বছৰ তাৰ লগত মোৰ অসমৰ সম্পৰ্ক কমিছিলে এইকাৰণে, কাৰণ মই যথেষ্ট বিজি আছিলোঁ। আৰু ৰাজনীতি বিজি হোৱাৰ কাৰণে মাজে মাজে কথা বতৰা পাতে, ফোন কৰে। কাৰণ সি মৃত্যুৰ প্ৰায় 10-15 দিন আগতে মোক এদিন ৰাতি ফোনো কৰিছিলে, যিটো নেকি দেৰিকৈ হোৱাৰ কাৰণে মই ফোনটো তাক মই ৰিচিভ কৰিব নোৱাৰিলোঁ। সেইটো মনত পৰি থাকে এতিয়াও। কিন্তু তাৰপিছত যেতিয়া মই এটা ফোন কৰিলোঁ, তাক দিনত ছুইচ অফ থাকে, প্ৰায় নাপাওঁ মই তাক। কিন্তু কথা পাতিম বা এদিন যাম, লগ পাম বুলি থাকোঁতে বাৰু সি আমাৰ নাইকিয়া হৈ গ'ল। মোৰ জীৱনত সঁচাই মই ধন্য যে জুবিনৰ নিচিনা এজন বন্ধু পাইছিলোঁ, যাক হেৰুৱাই এতিয়াও মানি ল'ব পৰা নাই যে সি এতিয়াও আমাৰ মাজত নাই। প্ৰতিটো মুহূৰ্তত সি মনত ৰাখিব, আৰু সদায় তাক সদায় আমি শ্ৰদ্ধা আৰু স্মৰণ কৰি যাম।